তুমি যদি কাৰোবাক সঁচা দিলৰ পৰা ভাল পোৱা তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা। হাতৰ ৰেখাত কেতিয়াও কাৰো ভাগ্য লিখা নাথাকে, কাৰণ ভাগ্যটো তেওঁৰ হাতত থাকে যাৰ হাত নাথাকে। কান্দি নিজক প্ৰকাশ কৰাটো তেনেই সহজ, কিন্তু একুৰা জুই বুকুত লৈ মুখত হাঁহি থকাটো বহুত কঠিন। সুখ হাজাৰ বিচাৰিলেও পোৱা নাযায়, কিন্তু দুখবোৰ নিবিচাৰিলে বহুত পোৱা যায়। যিমানেই ডাঙৰ মানুহ হৈছো, আনন্দবোৰ সিমানেই দূৰত হেৰাই গৈছে। বস্তুবাদী সমাজৰ সংজ্ঞা বটলৰ পানীৰ দাম আছে, চকু পানীৰ দাম নাই। অচিনাকি মানুহে কেতিয়াও বেইমানি নকৰে, বেইমানি কৰে সদায় নিজৰ আপোন মানুহবোৰে। এটা সম্পৰ্ক গঢ়িবলৈ বহু সময়ৰ প্ৰয়োজন হয়, কিন্তু সম্পৰ্ক শেষ হ'বলৈ সময়ৰ প্ৰয়োজন নাই, মুহূৰ্ততে শেষ হৈ যায়। অবুজন মানুহৰ লগত সম্বন্ধ স্থাপন কৰাতকৈ জীৱনত অকলে থকাই বহুত ভাল। তুমি সকলোকে হৃদয়ত স্থান দিব নোৱাৰা, যাক এবাৰ স্থান দিবা তেওঁ নাথাকিলেও তেওঁক পাহৰিব নোৱাৰা। কিছুমান মানুহ হৃদয়ত থাকে কিন্তু কপালতে নাথাকে। খং উঠিলে চিঞৰিবলৈ যিমান শক্তি লাগে তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে। অলপতে কান্দি পেলোৱা মানুহবোৰ সৰল মনৰ হয়, আৰু এই সৰল মনৰ মানুহে জীৱনত বহু কষ্টও পাব লগা হয়। কান্দি নিজক প্ৰকাশ কৰাটো তেনেই সহজ, কিন্তু একুৰা জুই বুকুত লৈ মুখত হাঁহি থকাটো বহুত কঠিন। ভাল পোৱাত সদায় দুজন ব্যক্তিয়ে সুখী হয়, আৰু তৃতীয়জন সদায় নিজৰ মাজতে মৰি মৰি জীয়াই থাকে। মানুহ কেতিয়াও বেয়া হৈ জন্ম নহয়, এই পৃথিৱীখনে মানুহক বেয়া হ'বলৈ বাধ্য কৰে। এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন হয়, আৰু ভাঙিবলৈ এজনেই যথেষ্ট। সপোন প্ৰত্যেকে দেখে, কিন্তু সপোনবোৰ পূৰণ কৰাৰ ভাগ্য প্ৰত্যেকৰ নহয়। কেতিয়াবা কিছুমান মুহূৰ্তত নিজৰ ভুল নাথাকিলেও আগবাঢ়ি গৈ নিজেই ক্ষমা খোজাটো জ্ঞানী মানুহৰ পৰিচয়। হৃদয়লৈ প্ৰৱেশ কৰাৰ পথ আছে, কিন্তু হৃদয়ৰ পৰা ওলাই যোৱাৰ পথ নাই। সেইবাবেই চাগে যিজনে যায় সেইজনে হৃদয় ভাঙি থৈ যায়। কিছুমান কথা কোৱাৰ আগতেই সময় শেষ হৈ যায়, কিছুমান সপোন দেখাৰ আগতেই টোপনি ভাঙি যায়, আৰু কিছুমান মানুহ আপোন হোৱাৰ আগতেই বহু দূৰ হৈ যায়। জীৱনত অহা বেছিভাগ মানুহে অস্থায়ী, কিছুমানে সময় পাৰ কৰিবলৈ আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে।